Patanjali Yoga Sutra chapter 2 verse 16. Heyam dukham anagatam. Mane, how our future pain can be avoided. How to avoid our future pain or misery. Yat koise heyam. Heyam mane hol possible to avoid. Junto ami amar hatot eta chances thake সম্ভৱ হয় দুখম মানে পেইন অনাগতম অনাগত দিনত মানে which has not arrived yet গতিকে যোনটো বস্তু আমাৰ হাতত এতিয়ালৈকে অহা নাই আমি যদি নিজৰ বিবেক বুদ্ধিৰে অকমান কামটো ভাবি চাব পাৰো ডিসিশন এটাৰ লোৱাৰ আগত ইটস ভেৰি ইম্পৰ্টেন্ট টু একচেপ্ট সামথিং ইন আওয়াৰ লাইফ বিফোৰ এডিং ইন আওয়াৰ লাইফ ফৰ ইম্প্ৰুভমেণ্ট মানে কি কৈছে হেয়াম যোনটো বস্তু আমি হেয়াম দুখম অনাগতম যোনটো বস্তু অহা নাই এতিয়ালৈকে লাইফত যদিও সেই বস্তুটোৱে দুখ দিব পৰা হয় সেই বস্তুটো আমি কমাব পাৰোঁ গতিকে কেনেকুৱাকৈ ফৰ এক্সাম্পল আমি জানো এজ হ'লে বেমাৰ হয় বা খাদ্য আমি যদি বেয়াকৈ খাওঁ আমি যদি ডেইলি স্কেডিউলবিলাক লেট নাইট খাওঁ লেটকৈ উঠোঁ এনি টাইম যদি আমি বেছি ফাষ্ট ফুড বা তেলাল বস্তু খাওঁ গতিকে সেইবিলাক বস্তু আমাৰ বডিত এফেক্ট পেলায় বহুতখিনি বেছিকৈ পেলায় গতিকে মোৰ হাতত এটলিষ্ট এটা ৱে আছে যে মই যদি পাৰোঁ বাহিৰত খোৱাটো মই কণ্ট্ৰল কৰিম বা লেট নাইটটো খোৱাটো মই আৰ্লি ডিনাৰ কৰিম বা বেছিকৈ মই ফ্ৰাইড ফুডছ ফাষ্ট ফুড এইবিলাক নাখাই পেলাই মই ফ্ৰেছ ফ্ৰুট জুচি ফ্ৰুটছ দেন হোম মেড ফুড মই যদি খাওঁ দেন মই মোৰ বডিটো ভালকৈ নিৰোগী হৈ ৰাখিব পাৰোঁ ইভেন আই কেন মেইনটেইন মাই এজ অলছ' আৰু যেতিয়া আমি ভাল বস্তু খাওঁ তেতিয়াহ'লে আমাৰ মেণ্টেল হেল্থটোও ভালে থাকে গতিকে এইটো এটা মোৰ হাততো ৱে আছেই যে এইখিনি কণ্ট্ৰলটো এটলিষ্ট মই নিজেই কৰিব পাৰোঁ আৰু কেনেকুৱা ধৰণৰ হয় মই যদি বেয়া কথা নকওঁ বেলেগৰ বেয়া চিন্তা নকৰোঁ তেতিয়াহ'লে মোৰ এটা গুড মেণ্টেল হেল্থ মই কেৰি কৰিব পাৰোঁ বা ছ'চাইটিত মই এটা ভাল স্পীচ দি পেলাইও আমি এটা ভাল কথা ভাল এনভাইৰনমেণ্ট এটা মই ক্ৰিয়েট কৰিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি এটলিষ্ট নিজেই কণ্ট্ৰল কৰিব পাৰোঁ সেই বস্তুটোকে কৈছে যে এটলিষ্ট আমি যদি এনেও আমাৰ যদি হেল্থ আছে হেল্থ ইজ দ্য মেইন ৱেল্থ গতিকে হেল্থেই হওক বা মেণ্টেল টেনশ্যনেই হওক এইখিনি বস্তু আমি এটলিষ্ট ফিউচাৰত আমাক দুখ দিব পৰাতকৈ আমি নিজৰ হাতত আমি বিবেক বুদ্ধিৰে কামটো ল'ব পাৰোঁ আজি যদি মোৰ হেল্থটোত মই যদি আফটাৰ 40-30 মই সবখিনি বেমাৰে মোক আগুৰি ধৰে তাতকৈ মেডিচিন খোৱাতকৈ মোৰ হাতত প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ মোৰ হাতত টাইম থাকোঁতে মই কিয় ডিচিশ্যন নলওঁ ইভেন বাহিৰততো পইচা খৰচ কৰি ফাষ্ট ফুড খোৱাতকৈ আমি যদি ঘৰত খাওঁ পইচাও বাচিব আৰু লগতে মোৰ হেল্থটো ধুনীয়া হৈ থাকিব আৰু মেণ্টেল হেল্থটো ভাল হৈ থাকিব গতিকে আমি ফিউচাৰ দুখটো এনেকৈ পেইনটো আমি এনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ